নমস্কাৰ ৰাইজ, আজি আলোচনা কৰিম মৰিগাঁও জিলাৰ এখন সমষ্টিৰ কথা, যিটো হৈছে লাহৰীঘাট। মই আগতে ভিডিঅ' বনাইছিলোঁ লাহৰীঘাটৰ বিষয়ে, এখন দলং উদাহৰণ দি আপোনালোকক বুজাই দিছিলোঁ ইলেকশ্যনৰ আগত। কাৰণ লাহৰীঘাটত এনেকুৱা পৰিস্থিতি হৈ আছে, এখন দলং ভাঙি বহুত মানুহ তাৰ পৰা পৰি দুখ পাইছে বা কোনোবাই আঘাত পাইছে। শ্ৰদ্ধা ৰাইজ, আজি মই আলোচনা কৰিম লাহৰীঘাটৰ বিষয়ে। অৰ্থাৎ আমি সকলোৱে গমেই পাওঁ 4 মে তাৰিখে ৰিজাল্ট দিব, বোৰ্ডৰ ইলেকশ্যনৰ ৰিজাল্ট। তো আপোনালোকে ভাবি আছে লাহৰীঘাটত কোনজন হ'ব পৰৱৰ্তী হিচাপে বিধায়ক। শ্ৰদ্ধা ৰাইজ, আজি মই সেইজন লাহৰীঘাটৰ বিধায়কৰ কথা কৈ আছোঁ, যিজন নেকি আপোনালোকৰ জয়ী হ'ব বুলি ভাবি আছে। ডক্টৰ আসিফ নাজাৰ আৰু ইডিএফ দলৰ হয় মতিবুৰ ৰহমান। শ্ৰদ্ধা ৰাইজ, আপোনালোকে লাহৰীঘাটৰ হৈ আপোনালোকে কাক ভোট দিছে সেইটো আপোনালোকৰ গণতন্ত্ৰ হিচাপে আপোনালোকৰ কথা। শ্ৰদ্ধা ৰাইজ, মই আজি ক'বলৈ খোজোঁ লাহৰীঘাটৰ বিষয়ে। যদি মই ক'বলৈ যাওঁ তেনেহ'লে কিছুমান ছ'চিয়েল মিডিয়াত চাওঁ, তেনেহ'লে ইডিএফ দলৰ যিজন আছে মতিবুৰ ৰহমান আৰু কংগ্ৰেছৰ প্ৰাৰ্থী যিজন আছে আসিফ নাজাৰ, অৰ্থাৎ আগৰ বিধায়ক আসিফ নাজাৰে তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছিলে। আৰু সকলোৱে ভাবি আছে আসিফ নাজাৰ 50% বা 60% জয়ী হ'ব বুলি ভাবি আছে। এনেকুৱা ছ'চিয়েল মিডিয়াত ভিডিঅ' ভাইৰেল হৈ আছে। আৰু আপোনালোকে কি ভাবে ইডিএফ দলৰ যিজন আছে মতিবুৰ ৰহমান, তেওঁ জয়ী হ'বনে নাই কমেণ্ট বক্সত কৈ যাব। আৰু এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব, কাৰণ অসমৰ ভিতৰত অৰ্থাৎ মৰিগাঁৱৰ ভিতৰত তিনিটা সমষ্টিৰ ভিতৰত এটা সমষ্টি লাহৰীঘাট সমষ্টি, তাতে বেছিকৈ মানে ইলেকশ্যনৰ বতৰটো বেছি গৈ আছে। আপোনালোকে কমেণ্ট বক্সত ক'ব পাৰে কোনজন প্ৰাৰ্থী জয়ী হ'ব বুলি।